বিশালাংশ দাহন কমিটি ডিজিটালিটিকে বাই গোলাম গামছা নিত্যানন্দ গোস্বামী মেম্বার অফ দ্য গভর্নিং বডি আমি তখন ক্লাম তাতে করি orang hotel itu saya kasih kita jauh pusat nama district mana, kita terima Thomas Councilor Chairman dari Damaria, di Vice Chairman Pak Kubasa Damaria Damaria Hokol, lepas itu pusat member Hokol, pusat itu staff, Aji Samson Singh College of Tanah, Amar Petition Staff, Islam Kana, Ami orang Pukuli. Tapi waktu itu dia setiap karakter itu, ada datang waktu itu bosku, episode kelas tu kami bisa nak berobat. Ini naturi itu pun juga. Aku untuk kami ke Obida itu asing itu kurang boleh. Kalau bottom lagi itu classroom itu boleh. Kami ikut ini kami teacher itu, teaching itu rumah kami kemudian tu juga. Kita pernah dekat juga, jadi ikut video posisi terus itu, semua semua kebaran boleh. Baik itu lighting kor. লাইটিং তো দিছে তাতে কৰি চলাইটো itu ঘৰ মজবুত হ'ব ঘৰ মজবুত হ'ব লাগিব দিছি সবে হেৰি কৰিব বতাটো আছে বতাহৰ কাৰণে বতাহ বলি আছে আজি এটা সকলোৰে কাৰণে শুভ দিন মানে আমি আজি স্যামসাং টিংকি এটা এডিশনাল ক্লাছৰুম আৰম্ভ কৰিলোঁ আৰু আচলতে ৰিচেণ্টলি প্ৰেছ ছ'চিয়েলত আহিছিল আজি এতিয়া কলেজৰ পৰাও আহ্বান জনাইছিলে আমাৰ MLA ছাৰৰ লগতো মই ডিছকাছ কৰিলোঁ যে আমি এনেকৈ DMFT পূৰা এইটো কৰিম বুলি ভাবিছোঁ ছাৰেও আমাক সেই সংকেত দিলে যেটো কাৰণে আজিটো হ'ল আৰু চেয়াৰমেন DMFT হিচাপে আচলতে মই এইটো আশা কৰিছোঁ যে আপোনালোকৰ যিখিনি ৰিকুৱাৰমেণ্টছ আছে এডিশ্যনেল ক্লাছৰুমখিনি সেইখিনি ফুলফিল কৰিম আৰু লগতে চাওঁ আৰু কি কৰিব পাৰোঁ ইয়াৰ লগত ইয়াৰ পিছৰ পৰ্যায়ত আৰু কি আছে এইটো সৰ্বাংগ সুন্দৰ হয় সেইটো কাৰণে আশা কৰিছোঁ আজি এই প্ৰগ্ৰেমটো গতিকে শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত জোৰ দি থকা হৈছে DMFT ফালৰ পৰা আৰু বয়সম কলেজ ইতিমধ্যে আমি কৰিছোঁ আৰু নেক্সট হিচাপে মই এখন ধৰিছোঁ আৰু ইয়াৰ নেক্সটত আমাৰ আহি আছে বৈঠালাংশ হায়াৰ ছেকেণ্ডাৰী গতিকে আপোনালোক বৈঠালাংশ দুটা অনুষ্ঠান পাবলৈ গৈ আছে আমি সিদ্ধান্ত ল'লোঁ বৈঠালাংশ মেট্ৰিকৰ এটা তাত এক্সামিনেশ্যন চেণ্টাৰ আছে আপুনি জানে খুব কণ্ডিশ্যনটো বেয়া যোৱা বছৰ মই আহিছিলোঁ আমি একেলগে আহিছিলোঁ তেতিয়া মই ক'লোঁ যে কিবা এটা কৰিব লাগিব মই ক'লোঁ আৰু এতিয়া তাত আমি মেট্ৰিকৰ চেণ্টাৰ হিচাপে তাত যিটো হল আছে হলটো বনাম লগতে আমাৰ টয়লেট কমপ্লেক্স সেইটো বনাম বুলি ইতিমধ্যে স্থিৰ কৰিছোঁ হ'ব সেইখিনিকে আপোনালোকক অৱগত কৰিলোঁ ধন্যবাদ ভগৱান হ'ব দিয়ক আকৌ এবাৰ দিয়ক ধাপটো দুটাই গ'ল দুবাৰতে হ'ল আপোনাৰ
Foto ini. Foto yang tak.